মই সাহিল আনোৱাৰ আপোনালোকলৈ আগবঢ়াইছোঁ অতিকৈ এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন যিহেতু বিগত এক মাহৰ পৰা হোজাই বৈদ্যুতিক উপমণ্ডলে গাঁৱে গাঁৱে ঘৰে ঘৰে বৈদ্যুতিক সংযোগৰ যি অবৈধ বিদ্যুৎ ব্যৱহাৰ কৰা মানুহৰ ঘৰে ঘৰে গৈ অভিযান চলাই আহিছে আৰু প্ৰতিবাৰতেই সন্মুখীন হ'বলগীয়া হৈছে মানুহে অবৈধ বিদ্যুৎ সংযোগ দি এচি টিভি ফ্ৰিজ ৰেফ্ৰিজাৰেটাৰ আদিবোৰ সংযোগ কৰি অবৈধভাৱে লাইন চলাই আহিছে এইখিনি মানুহৰ ঘৰে ঘৰে গৈ ফ্ৰিজ টিভি এচি আদিবোৰ উঠাই অনা হৈছে এইবিলাক মানুহে কিয় সচেতন নহয় এইখিনি মানুহে কিয় বাৰে বাৰে অবৈধভাৱে বৈদ্যুতিক সংযোগ দিয়ে যিসকল মানুহে বিল পৰিশোধ কৰি আছে এইখিনি মানুহক কিয় কষ্টত জমৰ যাতনা ভোগাত বাধ্য কৰিবলগীয়া হৈছে এইখিনি মানুহে বাৰে বাৰে চুৰি কৰি লাইন জ্বলায় আজি আকৌ হোজাই বৈদ্যুতিক উপমণ্ডলৰ SMR অৰিন্দম দাস সহ হেণ্টিচাৰ ফিডাৰ মেনেজাৰ সহযোগত সকলো লাইনমেন কৰ্মীসকলে ঘৰে ঘৰে গৈ অভিযান চলাই এচি টিভি ফ্ৰিজ আদিবোৰ উঠাই আনিছে লাইনত মানুহৰ ভল্টেজৰ পাৱাৰ কম হোৱা কাৰণে বহুত মানুহৰ অভিযোগ আৰু সেই অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি হোজাই বৈদ্যুতিক উপমণ্ডলে যোৱা এক মাহৰ পৰা প্ৰতিটো মানুহৰ ঘৰে ঘৰে গৈ মানুহক সজাগ কৰাৰ চেষ্টা কৰিছে কিন্তু প্ৰতিবাৰতে ধৰা পৰে অবৈধ বৈদ্যুতিক সংযোগ দিয়া আৰু সেইসকল মানুহ যিসকলে বিল পৰিশোধ নকৰাকৈ আকৌ অবৈধভাৱে নতুন সংযোগ লৈছে যিসকলে বিগত বিল পৰিশোধ নকৰাকৈ নতুন কানেকশ্যন লৈছে এইসকলৰ প্ৰতি আমাৰ অনুৰোধ বাৰে বাৰে আপোনালোকে এনেকৈ কিয় লাজৰ সন্মুখীন হয় কিয় আপোনালোকে অভিযোগ দিয়াৰ পিছতো আপোনালোকৰ বিল পৰিশোধ নকৰে এইদৰে হোজাই ডবকা আমবাৰী নীলবাগান চৌধুৰী বজাৰ সকলো ঠাইতে যোৱা এক মাহৰ পৰা অভিযান আৰম্ভ কৰা হৈছে কিন্তু ৰাইজ সচেতন নহয় বাৰে বাৰে অবৈধ বিদ্যুৎ সংযোগ পোৱা গৈছে এইখিনি মানুহক সচেতন কৰাৰ কামো ৰাইজে হাতত ল'ব লাগিব কিয়নো ৰাইজ যদি সচেতন নহয় তেনেহ'লে অবৈধভাৱে লাইন চলোৱাসকলৰ বাবে বৈধভাৱে যিসকলে বিদ্যুৎ কানেকশ্যন লৈছে সেইসকলে ভল্টেজ নাপায় যিসকলে এচি টিভি আদি অবৈধভাৱে চলাই আছে সেইসকলৰ কাৰণে কি ক'লে SMR ছাৰ আৰু আমাৰ এৰিয়া মেনেজাৰ ফিডাৰ মেনেজাৰ ছাৰে চাওক আমাৰ এক প্ৰতিবেদন ইয়াত স্মাৰ্ট মিটাৰ যোনটো বাইপাছ হয় সেইটো আনঅথৰাইজ কানেকশ্যন পোৱা হৈ গ'ল এইটো কাৰণে বস্তু আমি চেজ কৰিব লগা হ'ল ডবকাত কি বস্তু আপুনি ইয়াত আমাৰ অবৈধভাৱে পাইছে ফ্ৰিজ এটা এই টমটম চাৰ্জাৰ এটা আৰু প্ৰায় PVC 200 মিটাৰ প্লাছ হয় আমাৰ SMR ছাৰ আছে ছাৰ কি ক'ব এইটোৱে অনুৰোধ কৰিলোঁ সকলো ডবকাবাসী ৰাইজক যে অহা দিনত যাতে এনেকুৱা আৰু বাইপাছ নহয় হ'লে আমি বিভাগীয় তৰফৰ পৰা একশ্যন ল'বলৈ বাধ্য হ'ম ধন্যবাদ